হেল্ল' এভৰিৱান, নমস্কাৰ। নতুন এটা ৰেচিপিৰ সৈতে মই ৰাজমাছি আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ গাহৰি মাংস আৰু লাই শাকৰ ৰেচিপি। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই কেৰাহী পাতি দিলোঁ গাহৰি বনাবৰ বাবে আৰু তেল গৰম হৈ গ'ল আৰু তেল গৰম হোৱাৰ লগে লগে দিলোঁ মই দুটামান জিৰা। আপোনালোকে সোৱাদ অনুসৰি তেজপাত আৰু শুকান জলকীয়াও দিব পাৰে। আৰু এতিয়া মই দিম পিঁয়াজখিনি কাটি থোৱা আৰু এতিয়া পিঁয়াজখিনি অলপ দেৰি ভাজি থাকিম ৰঙচুৱা হোৱালৈকে। পিঁয়াজখিনি মই ডাঙৰ ডাঙৰকৈ দিছোঁ, মানে সিজাই থাকোঁতে যিহেতু পিঁয়াজখিনি সিজি যায়, সৰু সৰুকৈ দিলে সোনকালে সিজি যায়, সেইবাবে মই পিঁয়াজখিনি অলপ ডাঙৰ ডাঙৰকৈ দিছোঁ। আৰু এতিয়া পিঁয়াজখিনি অলপ ৰঙচুৱা হৈছে আৰু দেখিছেনে। এতিয়া মই দিম আদা নহৰু পেষ্ট। আৰু এতিয়া আদা নহৰুৰ কেঁচা গোন্ধটো নোযোৱালৈকে মই পিঁয়াজখিনিৰ লগত মিহলাই অলপ দেৰি ভাজি থাকিম। আৰু এয়া মানে আদা নহৰু কেঁচা গোন্ধটো অলপ গৈছে আৰু এতিয়া মই মাংসখিনি দি দিম। মাংসখিনি মই অলপ বইল কৰি লৈছোঁ দেই। বইল কৰাটো বাৰু ভিডিঅ' কৰা নহ'ল। বইল কৰি ল'লে সোনকালে সিজে আৰু মাংসটো কোমল হয়। আৰু এতিয়া মই এনেদৰে মাংসখিনি অলপ ফ্ৰাই হোৱালৈকে এনেদৰে লৰাই থাকিম আৰু ঢাকি নিদিওঁ। মাংস কিন্তু যিমানে লৰাব পাৰে মানে সিমানেই টেষ্ট উঠে বুলি কয়। আৰু এয়া মাংসখিনি অলপ ৰঙচুৱা হৈছে, তাতে মই এড কৰি দিলোঁ নিমখ হালধি। মছলা দিয়া নাই তেনেকৈ মই। আদা নহৰু যিহেতু দিছোঁ আৰু গাহৰিত মছলা দিলে খাই ইমান ভাল নালাগে। আৰু এতিয়া হালধি নিমখ দিয়াৰ পিছত মই এনেদৰে লৰাই থাকিম আকৌ। আৰু ইয়াত দেখিছেনে মাংস সিজিছে আৰু এতিয়া মই দি দিম কাটি থোৱা আলু। আৰু মাংসত আলু নিদিয়াকৈ বাৰু খাই ভাল লাগেনে বাৰু কওকচোন আপোনালোকে। মাংসতটো আলু থাকিবই লাগিব আৰু সেইবাবে মই দি দিলোঁ আলু। আৰু এতিয়া মই সিজিবৰ বাবে অলপ ঢাকি দিম মাংসখিনি। আৰু ইয়াত দেখিছেনে মাংসখিনি সিজিছে আৰু আলুটো সিজিছে আৰু মাংসটো বাৰু সিজিছেই। যিহেতু বইল কৰি লৈ আছে সেইকাৰণে ইমান দেৰি সিজাবলগীয়া হোৱা নাই। আৰু এতিয়া মই দি দিম তাত কাটি থোৱা লাই শাকখিনি। লাই শাকখিনি মই কিন্তু হাতেৰে মুচৰি মেলি দিছোঁ দেই। লাই শাকটো বোলে কটাৰীয়ে কাটিলে তিতা হয় বুলি কয়, নাজানো মই, কোৱাহে শুনিছোঁ কিন্তু। এতিয়া লাই শাকখিনি দিয়াৰ পিছত মই আকৌ মাংসখিনিৰ লগত মিহলি হ'বৰ বাবে অলপ লৰাই দিছোঁ। আৰু এয়া মাংস ৰেডি হৈ গৈছে আৰু মানে লাই শাকটো সিজিছে আৰু লাই শাকটো সিজিবলৈ বেছি টাইম নালাগে বাৰু। লাই শাকটো যিহেতু সিজিছেই, মানে মাংস হৈছে যিহেতু, সেইবাবে মই এতিয়া কাটি থোৱা ধনিয়াখিনি তাত এড কৰি দিম। মান ধনিয়া দিলে মানে গোন্ধটো বেছি ধুনীয়া হয় দেই, কিন্তু মান ধনিয়া নাছিল সেইবাবে অকল ধনিয়াই দিলোঁ। কালাৰটো বাৰু কেনেকুৱা হৈছে আপোনালোকে কিন্তু কমেণ্টত জনাব নাপাহৰিব। আৰু এইফালে দুডোখৰমান বইল কৰি থোৱা গাহৰি মই চালাড বনাম বুলি থৈছিলোঁ, সৰু সৰুকৈ কাটি লৈছোঁ আৰু তাত দিছোঁ মই পিঁয়াজ সৰু সৰুকৈ কাটি দিছোঁ, ধনিয়া দিছোঁ, আদা নহৰু আৰু জলকীয়া দুটামান মানে মই অলপ পুৰি লৈছোঁ, পুৰি পিনে খুন্দি মানে তাত এড কৰি দিছোঁ, মানে মিহলাই দিছোঁ। আৰু এতিয়া মই তেল চেল নিদিয়াকৈ মানে কেৰাহীত অকণমান এইখিনি ভাজি দিম। গাহৰি মাংসটো বাৰু বহুতো ধৰণে খাব পাৰি। আপোনালোকে কিন্তু কেনেদৰে খাই ভাল পায় বাৰু কমেণ্টত জনাবচোন। মই কিন্তু গাহৰি মাংসটো পুৰি খাই, মানে জুইত পুৰি খাই বেছি ভাল পাওঁ দেই। আৰু এতিয়া এই চালাডখিনিত মই দি দিছোঁ অকণমান শুকান জলকীয়া গুড়ি দি দিছোঁ, মানে অলপ কালাৰটো উঠিবৰ বাবে। যিহেতু ইয়াত মছলা চছলা দিয়া নাই মই। আৰু সোৱাদ অনুযায়ী অলপমান নিমখ দিম। বইল কৰোঁতে যিহেতু ইমান নিমখ দিয়া নাছিলোঁ, সেইবাবে আৰু অলপ নিমখ দি দিছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে বাৰু ক'ৰ পৰা মোৰ ভিডিঅ'বিলাক চাই কমেণ্টত কিন্তু জনাব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। চ' আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, ৰেচিপিটো যদি ভাল পায়, তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।